মহোদয় ইয়াত উচ্ছেদৰ কথা কোৱা হৈছে অধ্যক্ষ মহোদয় ফাণ্ডামেণ্টেল ৰাইটছৰ কথা কোৱা হৈছে who secured and guaranteed the fundamental rights for a citizen definitely judiciary ওপৰতটো ফাণ্ডামেণ্টেল ৰাইটছৰ কাৰণে কোনেও তাতকৈ বেছি কাম নকৰে আজি গোৱালপাৰাত এভিকশন কৰিব লাগে বুলি চৰকাৰক কোনে নিৰ্দেশ দিছে কোৰ্টে অৰ্ডাৰ দিছে যে আপোনালোকে এভিকশন কৰিব লাগিব কাৰণ এখন ৰাজ্য যদি কোএক্সিষ্ট কৰিব লাগে তাৰ পৰিৱেশৰ লগত কৰিব লাগিব পাৰিপাৰ্শ্বিকতাৰ লগত কৰিব লাগিব আজি যদি গুৱাহাটী যদি এয়াৰ পলিউশনে 400 স্পৰ্শ কৰে একোজন মানুহৰ আয়ু 10 বছৰ কমি আহিব আমাক মানুহে মাৰ্ডাৰা বুলি নকব নেকি যে আপোনালোকৰ কাৰণে মানুহজন মৰি গতিকে পৰিৱেশৰ সন্তুলন ৰক্ষাৰ ক্ষেত্ৰত কাম কৰাটোক এভিকশন বুলি নকয় এভিকশন কাক কয় যদি আপোনাৰ মাটিৰ পৰা মই আপোনাক উঠাইছো তাক এভিকশন বুলি কয় এভিকশন ফৰেষ্টৰ পৰা যদি কোনোবা মানুহ আছে ফৰেষ্টৰ পৰা আঁতৰাই আনাটোক এভিকশন নকয় This law was passed by Congress government 2005 যে 2005 আগত কোনোবা মানুহ যদি ট্ৰাইবেল আছিলে পাব আৰু তাৰ আগত যদি 3টা 4টা জেনাৰেশন জেনাৰেল কাষ্টৰ মানুহ যদি ফৰেষ্টত আছে ফৰেষ্টত অধিকাৰ পাব বাকি কোনো দেশে আইন নকৰিলে যে ট্ৰাইবেল মানুহখিনি যেনেকে পট্টা পাব আমাৰ মাইনৰিটি মানুহখিনিও পট্টা পাব ইউ হ্যাড দ্য মেজৰিটি আপোনালোকৰ মেজৰিটি আছিলে অসমৰ সংখ্যালঘুৰ কাৰণে ঘৰিয়ালৰ চকু পানী টুকাটো বাদ দিব লাগিব শাসনত থকাৰ সময়ত সংখ্যালঘু লোকৰ কাৰণে আমাৰ কিয় মনত নপৰে ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিং যেতিয়া প্ৰধানমন্ত্ৰী আছিলে তেতিয়া তেওঁ আইন কৰিলে যে 2005 চনৰ আগত যদি জনজাতীয় লোক ফৰেষ্টত আছে চৰকাৰে পট্টা দিব পাৰিব কিন্তু মুছলমান মানুহৰ কাৰণেতো আপোনালোকে আইন নকৰিলে সেই সময়ত আজি যদি সংখ্যালঘু মানুহসকলে যদি কষ্ট পাইছে পোৱা নোপোৱাটোলৈকে মই পিছত আহিম যদি কষ্ট পাইছে তাৰ কাৰণে উত্তৰদায়িত্ব মোৰ নহয় উত্তৰদায়িত্ব সেই সময়ত সংসদত কোনে এই আইন পাছ কৰিছিল কিয় নকলে যে নদী ভাঙা মানুহৰ কাৰণে দিয়া হ'ব কিয় নকলে পাল ভঙা মানুহৰ কাৰণে দিয়া হ'ব তেতিয়াতো একো নকৰিলে আজি শাসনত থকাৰ সময়ত আজি মোক কোৱা হয় সংখ্যালঘু মানুহৰ অত্যাচাৰ হৈছে ওদালগুৰিত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে বিটিআৰত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে কোকৰাঝাৰত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে একোটো হোৱা নাই আজিৰ দিনত অসমৰ মুছলমান মানুহে যিমান শান্তিত আছে কোনো দিনে অসমৰ ইতিহাসত ইমান শান্তিত নাই মাননীয় অধ্যক্ষ মহোদয় আজিৰ দিনটোত মই আৰু এটা ভাল খবৰ হাউসক দিব খোজো যে আজি অলপ আগতে আমাক ন্যাশনাল মেডিকেল কাউন্সিলে জনাইছে যে নলবাৰী মেডিকেল কলেজ has been recognized এতিয়া আপোনালোকে চিন্তা কৰক স্বাধীনতাৰ 6টা দশকত অসমত 3খন মেডিকেল কলেজ আছে এই বছৰ আমি একেলগে কেইখন মেডিকেল কলেজৰ স্বীকৃতি ললো 4খন 60 বছৰৰ ৰেকৰ্ড আমি এবছৰতে ভাঙিবলৈ সক্ষম এতিয়া আমি ক'ত গৈ থিয় হৈ আছো আজি গৌৰৱ আজি ভাল লাগে আমি ৰেকৰ্ড ক'ব পাৰো অন্ধ্ৰ প্ৰদেশত গভৰ্নমেন্ট মেডিকেল কলেজ কেইখন আছে 13খন অসমত কেইখন আছে 12খন আজি বিহাৰত গভৰ্নমেন্ট মেডিকেল কলেজ কেইখন আছে 12খন আজি মধ্য প্ৰদেশত গভৰ্নমেন্ট মেডিকেল কলেজ কিমান আছে 14খন আজি আমাৰ যদি চাব যাও তেতিয়ালে আমি দেখা পাও যে লাহে লাহে অসমৰ অন্ধ্ৰ প্ৰদেশ বিহাৰ মধ্য প্ৰদেশৰ দৰে ডাঙৰ ডাঙৰ ষ্টেটৰ লগত আজি আমি চৰকাৰী মেডিকেল কলেজ সমান কৰাৰ ৰাস্তাত গৈ আছো আৰু এই বছৰ মই ভাবো যে অহাকালি যেতিয়া আমি ভাষণ শুনিম আটাইতকৈ ইনভেষ্টমেন্ট যদি আমি কৰি আছো এডুকেশ্যনত কৰি আছো কোন দিনাখন আমি কল্পনা কৰিছিলো যে চাহ বাগিচাত 100খনকৈ হাই স্কুল হ'ব আজি কোন দিনা আমি কল্পনা কৰিছিলো যে 100খন হাই স্কুল বনোৱাৰ পিছত আৰু 100খনৰ কাম আৰম্ভ হ'ব আজি ইয়াত কোৱা হৈছে যে গভৰ্নমেন্ট স্কুল বন্ধ কৰিছে গভৰ্নমেন্ট স্কুল এখনো বন্ধ হোৱা নাই এমালগেমেট কৰা হৈছে 1 কিলোমিটাৰত দুখন স্কুলত দুজন শিক্ষক 20 জন ছাত্ৰ থকাত কৰি 4 জন শিক্ষক লৈ 40 জন ছাত্ৰ ছাত্ৰীক বঢ়ুৱাটো হি বুদ্ধিমত্তাৰ কাম আৰু সেইমতে আমি কাম কৰিব লাগিব মই সদায় কৈ আহিছো যে education has to be student centric education cannot be teacher centric
এডুকেশ্যন ষ্টুডেণ্ট চেণ্ট্ৰিক হ'ব লাগিব, য'তেই ছাত্ৰ থাকিব তাতে খেদি খেদি স্কুল যাব লাগিব। অধ্যক্ষ মহোদয়, মই এটা কথা সদনত ক'ব খোজো যে পাব্লিক এডুকেশ্যনত আমি আটাইতকৈ বেছি কাম কৰিব লাগিব। আজিৰ সময়ত সকলো ষ্টেটত ছাৰ্ভে এটা কৰক যে কোনখন ষ্টেটত 8খন নতুন ইউনিভাৰ্চিটিৰ কাম চলি আছে ইন প্ৰাইভেট এডুকেশ্যন ছেক্টৰ, য'ত 3 কোটি জনসংখ্যাৰ ৰাজ্যত। অসমৰ দৰে 3 কোটি জনসংখ্যা থকা ৰাজ্যত কোনখন ষ্টেটত 8খন বিশ্ববিদ্যালয়ৰ কাম চলি আছে, কোনখন ষ্টেটত 24খন মেডিকেল কলেজৰ কাম চলি আছে, কোনখন ষ্টেটত 12খন ইঞ্জিনিয়াৰিং কলেজৰ কাম চলি আছে, কোনখন ষ্টেটত আজি বিত্তমন্ত্ৰী ডাঙৰীয়ানীক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে যে এখন স্কুলত 5 কোটিকৈ খৰচ কৰক, স্কুলবিলাক নতুনকৈ বনোৱা কাম আৰম্ভ কৰক। কোনটো পেৰেলেল আছে, কোনটো উদাহৰণ আছে? আজি কোনখন ষ্টেটত উদাহৰণ আছে যে অংগনবাদী কেন্দ্ৰটো 25 লাখ টকাকৈ দি নতুনকৈ নিৰ্মাণ কৰে? কোনখন ষ্টেটত উদাহৰণ আছে? আজি অসমৰ দৰে 3 কোটি জনসংখ্যাৰ এখন প্ৰদেশ, য'ত আমাৰ কোনো ৰেভিনিউৰ সুবিধা নাই, য'ত কোনো আমি ৰেভিনিউ বঢ়াব নোৱাৰো, তেলৰ উৎপাদন ষ্টেটিক। আজি অসমত কোনো মিনাৰেল ডিপজিট নাই, অসমত কোনো প্ৰকাৰে আজি আমি নতুনকৈ টেক্স বঢ়াব নোৱাৰো, তাৰ মাজতো আজি আমি কাম কৰিছো।